हाय फ्रेंड्स नमस्कार वेलकम टू माय यूट्यूब चैनल निहारिकारात बर्णाली किचन मैं बर्णाली है आज आपनलोকৰ ওচৰত আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ আশা ৰাখিছোঁ আপোনালোকে ৰেচিপিটো শেষলৈ চাব আৰু এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আজি মোৰ ৰেচিপিটো হৈছে তিল দিয়া চিকেন একেবাৰে সহজ পদ্ধতিত বনাইছোঁ আৰু একেবাৰে সোৱাদযুক্ত খাবলৈ যদি এনেকৈ কেতিয়াও বনাই চোৱা নাই এবাৰ বনাই চাওক আৰু আহক আজি আমাৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ প্ৰথমে মই মাংসখিনি ভালদৰে ধুই লৈছোঁ লৈ তাত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি লৈছোঁ তাৰপিছতে মই দি দিছোঁ অকণমান মিঠাতেলখিনি দি মই ভালদৰে হাতেৰে মিহলাই লৈছোঁ যাতে ইয়াত নিমখ আৰু হালধি সোমাই যায় আৰু টেষ্টটো বেছি ধুনীয়া হয় এনেকৈ তাৰপিছত মই এইখিনি আধা ঘণ্টামানৰ বাবে থৈ দিছোঁ এফালে মই লৈ লৈছোঁ তিল মই কলা তিল লৈছোঁ তিলখিনি প্ৰথমে মই গৰম কৰি ল'ম তিলখিনি ধুনীয়াকৈ ফুটিব ধৰিছে এইখিনি মই কাঢ়ি থৈছোঁ ঠাণ্ডা হ'বৰ বাবে ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সিত মাৰি ল'ম এইফালে মই কেৰাহী পাতি দিছোঁ কেৰাহীত দি দিছোঁ মই মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই দিছোঁ ইয়াতে গোটা জিৰা অকণমান তাৰপিছতে দি দিছোঁ মই দুটা পিঁয়াজ কাটি লোৱা এইখিনি ভালদৰে ৰঙচুৱা হোৱাৰ পিছতে মই তাত দি দিম চিকেনখিনি এইখিনি 5 মিনিটৰ বাবে মই হাই ফ্লেমত ভাজি ল'ম নহ'লে মাংসখিনি পানী এৰি দিব তাৰপিছতে মই ইয়াতে দি দিছোঁ আদা ৰহুন পেষ্টখিনি তাৰপিছতে দি দিম মই ইয়াত অকণমান জিৰা অকণমান গৰম মছলা ধনিয়া গুড়ি অকণমান এইখিনি ভালদৰে মিহলাই ল'ম তাৰপিছতে দি দিছোঁ মই ইয়াত বিলাহী সৰু চাইজৰ বিলাহী দিছোঁ মই ইয়াত এইখিনি ভালদৰে বিলাহীখিনি ভালদৰে ভাজি হোৱাৰ পিছতে মই তাত দি দিছোঁ অকণমান ৰেড চিলি মাজে মাজে লৰাই থাকিব মাংসখিনি প্ৰায় হ'ব হৈছে আৰু কি ধুনীয়া এটা কালাৰো আহিছে তাৰপিছতে মই তাতে দি দিছোঁ গুড়ি কৰি লোৱা তিলখিনি এইখিনি দি মই কিছু সময়ৰ বাবে ভাজি থাকিম আৰু যে ইয়াৰ ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয় খাওঁ লাগে তাৰপিছতে দি দিছোঁ মই গৰম পানীখিনি দি মই 5 মিনিটৰ বাবে ভালদৰে উতলাই ল'ম বহুতে হয়তো বেলেগ ধৰণে বনাওঁ মই এনেকৈ বনাওঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ ইয়াত টেষ্টি তিল চিকেন ৰেডি এনেকৈ এবাৰ নিশ্চয় বনাই খাব বহুত খাবলৈ ধুনীয়া হয়